ইমান ধুনীয়া ঠাই তাতে আকৌ ৰিলচ নবনালে হ'ব জানো? নহ'ব। গতিকে এটা ৰিলচ আপোনালোকৰ কাৰণে বনাই ল'লোঁ। তাকে শ্ল' কৰি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আজি গৈ আছোঁ এটা ধুনীয়া লোকেশ্যনত। গতিকে ব'লকচোন মোৰ লগত লোকেশ্যনটো চাওঁ। গুড মৰ্ণিং সকলোকে। আৰু আজি যাব ওলাইছোঁ মই এইফালে। আৰু এই ব্ৰেচলেটডাল দেখিছেনে? এইডাল আনিছিলোঁ মই লিঅ' এক্সপ'ৰ পৰা। আৰু আজি ওলাই মেলি ৰেডি হ'লোঁ। গতিকে ব'লক মোৰ লগত যাওঁ, ডাইৰেক্ট আপোনালোকক লোকেশ্যনত লগ পাম। আৰু এয়া আছিল মোৰ ওলাই মেলি লৈ অকণমান নৌটেংকি বাজি। তাৰপিছতে ওলাই গৈ ৰাস্তাতে পালোঁ ফুচকা। গতিকে ফাৰ্ষ্ট টাইম ফুচকা খাই ল'লোঁ। তাৰপিছত গৈ আছোঁ আজি ধুনীয়া লোকেশ্যনটোলৈ। চাওকচোন, গৈয়ে পালোঁ এটা ধুনীয়া পাহাৰ, তাৰপিছত গ্ৰীনাৰী, ইমান বেছি ভাল লাগে। আচলতে গুৱাহাটীৰ নিচেই কাষতে, কিন্তু গুৱাহাটীৰ যান জঁটতকৈ বিৰাট বেছি ফেভৰেট। সকলোৱে হয়তো ভাল নাপাবও পাৰে, কিন্তু মই বহুত বেছি ভাল পাওঁ। তাৰপিছত এয়া চাওকচোন, ট্ৰেফিক জাম আচলতে গুৱাহাটীৰ ট্ৰেফিক জাম নহয়, ট্ৰেইন পাৰ হৈছে, গতিকে ট্ৰেফিক জাম লাগিছে। তাৰপিছত এয়া ট্ৰেফিক জাম ফালি এটা মেইন লোকেশ্যন পোৱাৰ আগতে গ'লোঁ এটা। আৰু আহি আজি এতিয়া বৰ্তমান পালোহি দীপৰ বিল। চাওকচোন গাইছ, ইমান ধুনীয়া ভিউজ, বাপৰে। মই আপোনালোকক বেক কেমেৰাৰে দেখাই আছোঁ ইয়াৰ সম্পূৰ্ণ ভিউটো। ধুনীয়া নীলা পানী, তাৰপিছত এটা শান্ত পৰিৱেশ, চৰাই, গছ, আৰুনো কি লাগে ন জীৱনত। আচলতে যিমানেই বেছি যান্ত্ৰিক হৈ গৈছে, সিমানেই মানুহৰ পৰা আঁতৰি থাকিবলৈ লৈছে। গতিকে কোলাহলমুক্ত এনেকুৱা এটা পৰিৱেশ সঁচাকৈ মোৰ বহুত বেছি প্ৰিয়। মোৰ নিচিনা হয়তো আন 10জনৰো প্ৰিয়। সকলোৱে নিজৰ ৰিফ্ৰেছমেণ্টৰ কাৰণে আচলতে সপ্তাহত এবাৰকৈ হ'লেও এনেকুৱা ধুনীয়া জেগাত আহিব লাগে, য'ত আহিলে নিজকে আৰু দুগুণ সাহসী কৰি মনোবল অটুট ৰাখি জীৱনত আগুৱাই যাব পাৰে। তাৰপিছত আকৌ আমি গৈ আছোঁ আমাৰ আজি মেইন ডেষ্টিনেশ্যনলৈ। গৈ ধুনীয়াকৈ ৰাস্তাটোত পালোঁগৈ। আৰু এয়া আছিল কপিনী পিকনিক স্পট। আপোনালোক যিসকলে গৈছে তেওঁলোকে নিশ্চয় চিনি পাইছে। মেইন ৰাস্তাৰ পৰা অকণমান সোমাই যাব লাগে। গতিকে ব'লকচোন আমিও যাওঁ আৰু আপোনালোককো লগত লৈ যাওঁ। এয়া গৈ আছিলোঁ, তাতো ইমান ধুনীয়া গ্ৰীনেৰী, বহুত বেছি ভাল লাগিছিলে। আচলতে যিহেতু ৱাটাৰফলছ, পাহাৰ আমি দেখিছিলোঁ, আমিও যিহেতু গুগলছত চাই আহিছিলোঁ, গতিকে বহুত বেছি এক্সাইটেড হৈ আছোঁ কেনেকুৱা আছিল লোকেশ্যনটো চাবলৈ। তাৰপিছত একদম পাহাৰখন তেনেই কাষত হৈ গ'ল। আচলতে ডেষ্টিনেশ্যনটো যিমান বেছি কাষ চাপি আহে, সিমানে বেছি এক্সাইটমেণ্ট বাঢ়ি গৈ থাকে, নহয়নে? পাহাৰ, গছ আৰু চাংঘৰ এটাও দেখিছিলোঁ, জানেনে? গৈ পালোঁগৈ আজিৰ মেইন লোকেশ্যনটো। আৰু আহি পালোহি কপিলী পিকনিক স্পট। আমি এতিয়া গৈ আছোঁ মেইন যোনটো জলপ্ৰপাত এটা আছে বুলি কোৱা শুনিছোঁ, সেইটোত গৈ আছোঁ ওপৰলৈ। ৰাস্তাটো বহুত বেয়া, মানে বেয়া নহয়, অকণমান বেয়া, খালি ওপৰ এনেকুৱা টাইপৰ পাহাৰীয়া ৰাস্তা। তেওঁলোকক পূৰা গৈ প্ৰপাৰ লোকেশ্যনত দেখাম। তাৰপিছত আজিৰ মেইন লোকেশ্যনটো, মানে এটা মেইন ৱাটাৰফলছ আছিলে, যিটো আমি গুগলছত দেখি আহিছিলোঁ। তালৈ বুলি এইটো বাট বহুতজনক সুধিলোঁ, এইটো বাটেই বুলি ক'লে। গতিকে বহুত দূৰ গৈ আছোঁ আৰু এয়া অকণমান ৰিলচ বনাই ল'লোঁ আপোনালোকক দেখাবৰ বাবে। গতিকে ব'লকচোন লোকেশ্যনটোলৈ যাওঁ। গাইজ 20 মিনিটমান আহিলোঁ, তথাপিতো পোৱা নাই। চাওক কিমান বেছি ওপৰত আছোঁ, বাপৰে, ভাগৰ লাগি গৈছে। তথাপিও পোৱাহি নাই। চাওঁ, যদি পাওঁ যাম। আৰু মোৰতো এনেকুৱা লাগিছে যে ঘূৰি যাওঁ, তথাপিও যাওঁ, যদি পাৰোঁ আপোনালোকক দেখুৱাম। আৰু ইমান দূৰ ওপৰলৈ যোৱাৰ পিছত আকৌ নামি আহিলোঁ, কিন্তু আপোনালোকক ভিডিঅ' ক্লিপ দেখুৱাব নোৱাৰিলোঁ। কি হ'ল মোৰ মুখেৰে শুনকচোন। আচলতে মেইন কথাটো হ'ল এইটো, ইমানে ট্ৰেকিং কৰিলোঁ, নাপালোঁ ৱাটাৰফল। ব'লক তলত যি পাওঁ তাকে দেখাম আপোনালোকক। আৰু এয়া আছিল তেওঁলোকৰ এখন ৰিজৰ্ট, মানে তাতে লাঞ্চ কৰিব পাৰি। ইমান দূৰ ট্ৰেকিং কৰাৰ পিছত, ইমান দূৰ ওপৰলৈ উঠাৰ পিছত আচলতে আমি মেইন ৱাটাৰফলছটো নাপালোঁ। আচলতে যিসকলে দেখুৱাই দিছিল, নাজানো কিয় দেখুৱাইছিল এইটো ৰাস্তাদি, নাপালোঁ আমি। নাপাই পেলাই আৰু ওপৰত যোৱা বা বেলেগ ৰাস্তাদি যোৱাৰ কোনো আমাৰ ধৈৰ্য নাছিল। গতিকে তলতে থকা জুৰিটো চালোঁ আৰু তাৰপিছত আমি ওপৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আচলতে হিলছ এৰিয়াবোৰত এনেকুৱা হয়, যিহেতু টুৰিষ্ট গাইড যদি নাথাকে, তেতিয়াহ'লে বহুত বেছি প্ৰব্লেম হয়। আমি যিহেতু নাজানো, গতিকে যোনে যোনফালে কয় আমি সেইফালেই যাবলগীয়া হয়। তাৰপিছত এয়া উভতনি ৰাস্তাত উভতিব ধৰিলোঁ, আৰু উভতি গৈ আকৌ ধুনীয়া এটা লোকেশ্যনত ৰ'ম বুলি ভাবিছিলোঁ, কিন্তু কি হয় আপোনালোকক দেখুৱাই আছোঁ। নেক্সট লোকেশ্যনত ৰখি আছোঁ, আৰু মই নাজানো আপোনালোকে মোৰ মাতটো শুনিছেনে নাই, তথাপিও কৈ আছোঁ বহুত চাউণ্ড আহিছে। ব'লক মোৰ লগত গৈ থাকক। আন্ধাৰ হ'ল, নেক্সট লোকেশ্যনত ৰখা নহ'ল, আৰু আহিয়ে জুই। ঠাণ্ডা দিনত জুই ফুৰোৱাৰ আমেজটো বহুত বেছি সুকীয়া, নহয়নে? হাত মুখ ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ খাবলৈ ল'লোঁ চাহ, পপকৰ্ন, আৰু লগতে মৈ লাডু আৰু একাপ ৰঙা গৰম চাহ। আৰু কি লাগে নহয়নে ঠাণ্ডা দিনত? দিনটোৰ অৱসাদ দূৰ কৰিবলৈ মোৰ বাবে যথেষ্ট এইখিনিয়ে। তাৰপিছত অলপমান চিকেন লৈ আহিছিলোঁ। আজি বোলো চিলি চিকেন বনাওঁ মোৰ ষ্টাইলত, মানে চিম্পল ষ্টাইলত। এয়া আদা নহৰু গোটেইখিনি ৰেডি কৰি ল'লোঁ, আৰু ধুনীয়াকৈ চিকেনখিনি বনালোঁ। আৰু মানে যিটো পূৰা আপোনালোকক ৰেচিপি দিব পৰাকৈ মই বনোৱাই নাই, মোৰ ষ্টাইলত এনেই জাষ্ট চিম্পলকৈ বনালোঁ। আৰু ধুনীয়াকৈ দিনটো যিহেতু ভাগৰো লাগি আহিছিলে, ধুনীয়াকৈ ভাতকেইটা খাই, এয়া চাওকচোন ভাতৰ এখন চিম্পল থালি, মানে আপোনালোকক দেখাব বুলি সজোৱাও নাই, নিজে যেনেকৈ ঘৰত খাওঁ ফাইনেলি তেনেকেই দেখাইছোঁ। চিম্পল চিকেন কাৰী আৰু নেমু, আৰু লগতে ভাত, আৰু সিমানেই চিম্পল। আজিলৈ ইমানেই।